বৰ্তমান মই উপস্থিত আছো এনে এজন শিক্ষিত যুৱকৰ ওচৰত, যিজন যুৱকে পোনপ্ৰথমতে নিজৰ পঢ়া জীৱন সামৰণি মাৰি ঘৰতে এনে বহি নাথাকি তেওঁ বেলেগৰ ই ৰিক্সা এখন প্ৰথমতে ভাড়াত চলাইছিল প্ৰায় 1.5 বছৰ। পাছত নিজৰ কাষ্টমাৰ বেছ বনালে আৰু কাষ্টমাৰ বেছ বনোৱাৰ পিছত ভাবিলে যে ই ৰিক্সা এটা প্ৰফিটেবল ব্যৱসায় আৰু এই ব্যৱসায়টো মই নিজাকৈ আৰম্ভ কৰিম। এতিয়া ফাৰ্ষ্ট টাইম ভাবিছিলোঁ কি মিস্ত্ৰী কাম কৰি কিনে লেবাৰ কৰি চলিম বুলি ভাবিছোঁ। তাৰপিছত ভাবিলোঁ কি মিস্ত্ৰী কাম কৰি কোনো লাইফৰ একো ভেলু নাই। গোটেই ফুল চাৰ্জ দিলে এজন ব্যক্তিয়ে কিমান কিলোমিটাৰ চলাব পাৰে? এতিয়াতো মই মাইলেজ ভালে পাই আছোঁ, গাড়ীখনৰ একো প্ৰব্লেম পোৱা নাই। এতিয়া মই 120 কিলোমিটাৰ চলি আছোঁ আৰু। ই ৰিক্সা এখন চলালে এটা পৰিয়াল ভালকে চলাব পাৰে নে? পাৰে। এটা দিনত এটা ই ৰিক্সা এখনৰ পৰা কিমান ভাড়া হায়েষ্ট পাইছে আৰু কিমান লৱেষ্ট পাইছে? হায়েষ্টটো 1200। 1200। তাৰপিছত লৱেষ্টটো 500টো থাকে আৰু। এভাৰেজটো মানে 500টো থাকে।